নটিফিকেশ্যন লক্ষ্য কৰি আপোনালোকৰ ওচৰতে নটিফিকেশ্যন আছে, নটিফিকেশ্যন আপোনালোকে চাব পাৰে। আৰু তাৰ আগতে মই আপোনালোকক আৰু এটা কথা জানিব বিচাৰোঁ, আৰু ইয়াতে আপোনালোকৰ মই অকল আজিৰ ভিডিঅ'টো গ্ৰেড 4 ভিডিঅ' বনাই আছোঁ, যিহেতু গ্ৰেড 3 যিকোনো আপোনালোকৰ ভেকেঞ্চিখিনি সেইটো ভিডিঅ' মই ইয়াৰ আগৰ দিনাখনে বনাই দিছোঁ, আৰু তাৰ লিংকটো মই ওপৰত আপোনালোকক আই বটনত দি দিছোঁ। তাতে গৈ আপোনালোকে চাবগৈ পাৰিব যে গ্ৰেড 3ত ৰিএপ্লাইৰ কাৰণে কি কি পদ আকৌ যোগ কৰি দিয়া হৈছে, নতুন পদ আৰু যোগ কৰা হৈছে। আপোনালোকে ভিডিঅ'টো তাতে গৈ চাব পাৰিব, যিসকলে গ্ৰেড 3ত এপ্লাই কৰিব খুজিছে বা আগতে এপ্লাই কৰিছে। আৰু এইখিনি পদ কেৱল অকল গ্ৰেড 4খিনিৰ কাৰণে হয়, যিসকলে আগতে এপ্লাই কৰা নাছিলে। ইয়াতে যদি নটিফিকেশ্যন আপোনালোকে লক্ষ্য কৰে, ইয়াতে দেখা পাব যে গ্ৰেড 4 পষ্ট যিটো আপোনালোকৰ নলবাৰী মেডিকেল কলেজ, তাতে আপোনালোকৰ 203টা পদ টোটেল খালী হৈছে, য'ত আনৰিজাৰ্ভৰ কাৰণে 104টা, SCৰ কাৰণে 14টা, STPৰ কাৰণে 20টা, STHৰ কাৰণে 10টা, OBC আৰু MOBCৰ কাৰণে 55টা আপোনালোকৰ ভেকেঞ্চিজ খালী হৈছে। তাৰপিছত যদি আপোনালোকে লক্ষ্য কৰে, যিটো আপোনালোকৰ কোকৰাঝাৰ মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজৰ পৰা আপোনালোকৰ 203টা পদ খালী হৈছে, য'ত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 104টা, SCৰ কাৰণে 14টা, STPৰ কাৰণে 20টা, STHৰ কাৰণে 10টা, OBC আৰু MOBCৰ কাৰণে 55টা পদ আপোনালোকৰ মুকলি হৈছে। 203টা ভেকেঞ্চি টোটেল মুকলি হৈছে, য'ত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে আছে 104টা, SCৰ কাৰণে 14টা, STPৰ কাৰণে 20টা আৰু STHৰ কাৰণে 10টা, আৰু OBC বা MOBCৰ কাৰণে 55টা পদ মুকলি কৰি দিয়া হৈছে। তাৰপিছত আপোনালোকে লক্ষ্য কৰিব, যিটো ধুবুৰী মেডিকেল কলেজ আছে, ধুবুৰী মেডিকেল কলেজৰ পৰা টোটেল আপোনালোকৰ ভেকেঞ্চিজ খালী হৈছে 48টা। তাৰপিছত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 25টা, SCৰ কাৰণে 3টা, STPৰ কাৰণে 5টা, STHৰ কাৰণে 2টা, OBC আৰু MOBCৰ কাৰণে 13টা পদ খালী হৈছে। আৰু আমি গোটেই 4খন মেডিকেল কলেজৰ পৰা যদি আমি টোটেল পদ মুকলি কৰি দিয়া কথাটো চাওঁ, তেনেহ'লে আপোনালোকক 657টা পদ টোটেল মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰে আপোনালোকৰ বৰ্তমান গ্ৰেড 4ৰ এতিয়ালৈ এপ্লাই আৰম্ভণি হোৱা নাই, ঠিক আছে। নন টেকনিকেল যিটো গ্ৰেড 3 পদ হয়, তেওঁলোকৰ যোৱাকালি তেওঁলোকৰ নটিচ আহিছে এপ্লাই কৰিব পাৰে, তেওঁলোকৰ 16 তাৰিখলৈ লাষ্ট ডেট দিছে। নন টেকনিকেলৰখিনি এপ্লাই খতম হোৱাৰ পিছতে আপোনালোকৰ গ্ৰেড 4খিনি আকৌ ৰিএপ্লাই আৰম্ভণি হৈ যাব। ইয়াতে ইম্পৰ্টেণ্ট নোট এটা চাই ল'ব, যিটো আমাৰ PWBDৰ কাৰণে কৈছে যে টাইপ 1 ব্লাইণ্ডলেছ ল' ভিজন হ'ব লাগিব, প্লাছ আপোনালোকৰ ডিফ বা হিড অফ হেয়াৰিং, মানে আপোনালোকে কম শুনা আৰু বা মুখেদি ক'ব নোৱাৰা হ'ব লাগিব। তাৰপিছত ব্লাইণ্ডনেছ আৰু ল' ভিজন, মানে আপোনালোকৰ যদি চকুদি কমকৈ দেখা পায় সেই ক্ষেত্ৰত হ'ব লাগিব। তাৰ গোটেইখিনি কথা আপোনালোকে ভালকৈ নটিফিকেশ্যনখন মই আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। আপোনালোকে যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে এইখন ডাউনলোড কৰি পেলাই পঢ়িবলৈ পাৰিব, আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। তাৰপিছত ইয়াতে লক্ষ্য কৰি যিটো আপোনালোকৰ এজ লিমিট দি দিয়া আছে, এজ লিমিটটো আপোনালোকৰ আনৰিজাৰ্ভ যিসকল আছে জেনেৰেল কেণ্ডিডেট, তেখেতৰ মিনিমাম 18 বছৰ হ'ব লাগিব, মেক্সিমাম 40 বছৰ হ'ব লাগিব। OBC যিসকল আছে তেওঁলোকৰ মিনিমাম 18 হ'ব লাগিব, মেক্সিমাম 43 ইয়াৰ্ছ তেওঁলোকৰ হ'ব, মানে 3 বছৰ তেওঁলোকে ৰিজাৰ্ভেশ্যন পাই যাব। SC এণ্ড ST যিসকল আছে তেওঁলোকৰ মিনিমাম এজ 18 হ'ব লাগিব, প্লাছ মেক্সিমাম 45, মানে তেওঁলোকৰ 40 লগত 5 যোগ কৰি দিয়ক 45 হৈ যাব। PWBD কেণ্ডিডেট যিসকল আছে তেওঁলোকৰ মিনিমাম এজ 18 হ'ব লাগিব, আৰু মেক্সিমাম এজ 50, মানে তেওঁলোকৰ 40 লগত 10 যোগ কৰি দিয়ক, তেওঁলোকৰ 50 বছৰ হ'বগৈ। আৰু ইয়াতে আপোনালোকৰ ভাল কথা কি যে যোৱাকালি মই যিটো ভিডিঅ' বনাইছিলোঁ গ্ৰেড 3, তাতো আপোনালোকে যদি গৈ চাই, তাতো আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজৰ কথা কোৱা হোৱা নাছিল, ঠিক আছে। বিনামূলীয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতো গ্ৰেড 4 বৰ্ডত আপোনালোকে 1 টকাও দিব নালাগে, বিনামূলীয়াকৈ ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। বৰ্তমান নটিফিকেশ্যনখন মই আপোনালোকক যিকেইটা পদত যিমানখিনি পদ আছিলে এই ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাই দিছোঁ। ইয়াৰ এপ্লাইটো বৰ্তমান এতিয়াও আৰম্ভণি হোৱা নাই, যিহেতু আপোনালোকৰ নন টেকনিকেলৰ এপ্লাই চলি আছে 16 তাৰিখলৈ, আৰু 16 তাৰিখৰ পিছতহে গ্ৰেড 4ৰখিনিৰ এপ্লাই আৰম্ভণি হ'ব। ইয়াতে আগতে যিসকলে গ্ৰেড 4 এপ্লাই কৰিছিল তেওঁলোকে ইয়াতে এপ্লাই কৰিবলৈ নালাগে, যিসকল কেণ্ডিডেটে আগতে এপ্লাই কৰা নাছিল তেওঁলোকেহে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। তো ইমানখিনি আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এনেধৰণৰ জব আপডেট বা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব, তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু পদসমূহত এপ্লাই কৰিবলৈ পাৰে। তো আজিতে ইমানখিনিতে এৰিছোঁ, ধন্যবাদ। জয় আই অসম।